তিনি বছৰ আগতে মধুৰ বয়স যদুৰ বয়সতকৈ ছগুণ আছিল। 4 বছৰ পাছত মধুৰ বয়স যদুৰ বয়সতকৈ 4 বছৰ ডাঙৰ হ'লে। দুয়োটাৰে বয়স কিমান হ'ল? ইমান ভাবি থকাতকৈ বাপেকক সুধি আহিলেই হ'ল। মাৰি নেপেলাই বটল মাৰি খালি দিম। অংক পঢ়াই আছো মই। অংক মাষ্টৰ মই অংক পঢ়াই আছো। মই পঢ়াম তোক আজিৰ পৰা। কি টিউচন চা নাহে? নাহে বাপেৰে। তিনিআলি মূৰত যে তাক আঁঠু কঢ়াই থোৱা নাই, সেইটো এটা ভাগ্য বুলি ভাব। আজিৰ পৰা অংক, বিজ্ঞান, সমাজ বিজ্ঞান, ইংৰাজী, অসমীয়া চব মই পঢ়াম। খতম বাই। মই পঢ়াম। বহি লওঁনে? কিয় ভৰিয়ে ভয় ৰাখিব নোৱাৰ? গা ভাৰি হৈছে তই? একদম থিয় হৈ থাক। চব মূৰত তোলোতে একদম আকাশ পালিগে। এনেকুৱা অংক ভাল নালাগে মোক। ভৰাই চকু ঘুলুকি দিম। ভাল নালাগে। বাপে অংক ৰচিছিলে। অংকৰ মাজত আখৰ ভৰালে মোৰ একদম ভাল নালাগে। অংকৰ মাজত আখৰ থাকিলে ভাল নালাগে। একদম আজি শিকাই দিম, পুৰা মনত ৰাখিবি। সদায় শিকাই থাকিব ন? আজি শিকাই দিয়াৰ পিছত মনত ৰাখিবি, নহ'লে শিকা থৈ বেট দিম। ধৰি ল। কাক ধৰিম? বাপেৰ মূৰতে ধৰ। বাপেৰ মূৰতে ধৰ। এই পকা চুলিডালত হেঁচা মাৰি ধৰি ল।